হেৰি আছে ন কি বিয়া হ'লে বিয়া আছে গাইজ আপোনালোকে বিশ্বাস নকৰিব কি লোকেশ্যন মানে ভাই কি লোকেশ্যন লেটছ গো গাইজ লেটছ গো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকে আজি থাম্বনেইলটো চাই গম পাইছে চাগে আমি আজি ক'লৈ যাম চ' ভিডিঅ'টো আজি স্পেচিয়েল হ'বলৈ গৈ আছে সেইখনকে আপোনালোকে সহযোগ কৰি থাকিব চ' আমি এতিয়া লগতো ৰখি আছোঁ লগতো পালেহি এইটো মিণ্টু দা চ' লেটছ গো bro কালাৰটো ঠিকে আছে কিন্তু দেই কালাৰটো যে ঐ হেৰিত দেখোন যে সেই কালাৰৰ দিছিল এইটো কালাৰো বেয়া নহয় কালাৰটো হেৰিও আহিলে একো নাই হৈ গ'ল তো গাইছ আমি এতিয়া গৈ আছোঁ মই কথা এটা ক'ম বেলেগে নমতা বিয়া খাবলৈ যায় কিন্তু আমি মতা বিয়া খাবলৈ গৈ আছোঁ আজি বন্ধুজনৰ তো গাইছ আমাক লগৰটোৱে ৰাতিপুৱাই মাতিছিলে কিন্তু ৰাতিপুৱা যাব নোৱাৰিলোঁ ভাইৰ কলেজ আছিলে কলেজৰ পৰা এতিয়া আহি পেলাই জাষ্ট এতিয়া আমি তিনিটাই গৈ আছোঁ টাইগাৰ ভাইৰ লগত টাইগাৰ ভাই বাইকখন চলাই আছে বিয়া খাবলৈ এক্সাইট নে ভাই ভাই আজি প্ৰথমবাৰ মতা বিয়া খামগৈ বহুত ভাল লাগিছে আজি আৰু ভাই বোলে আজি প্ৰথমবাৰ মতা বিয়া খাই বোলে নিমন্ত্ৰণ দিয়া বিয়া খাই বোলে that's why চকলেটো লাগে একেলগে বাকচ আছে নেকি ফুল পেকেট হয়তো আছে এটা হয় না নহয় এইটো हाँ हे छोटी बच्ची इधर हाय बोलो क्या कितना क्यूट बच्ची একেবারে প্রাকস্ত লাগে না ওলাই নাই এইটো ভাই এইটো কিমান হ'ব ডেইলি মিল্কটো ডেইলি খুব এইটো খুলিলে নেকি এইটো খুলিলে এইটো 150 হাই এইটো কিমান হ'ব এইটো কোনটো এইটো ডেইলি মিল্কটো এইটো হা এইটো মটন মটন হয় এইটো কাৰণে নিদি এইটোৱে দি এইটো নাল চাচা এইটোকে লওঁ এইটোকে ভাল হ'ব কোনটো এইটো 125 এইটো দে 125 ন এইটো কোনটো ল'লে ভাল হ'ব ডেইলি এইটো বেছি ভাল আছে এইটো অলপ প্ৰিমিয়াম লাগিব এইটো মটনহে এই থৈ দিয়ক মই এইটো লৈছোঁ 150 দেখা কি ক'লৈ দেখাই আছো তো গাইছ তো এইটো গিফ্ট লৈ দিছোঁ দুডালৰ মাৰি দিম ন পইচাটো হা দুডালৰ মাৰি দিম কিমান দিবি 50 টকা দিম হা মিণ্টু হা কিतना দেগা তো মিলা মুঠতে 50 টকা হ'ব দেখোন तो दे दे নহ'লে পইচাটো মিলাই দিম ঠিক আছে ये पकड़ो আছে না পইচা আছে না ये पकड़ो मेरे पास है मिला दे পেকিং কৰা হেৰি হ'ব নে পেকিং কৰা নহ'ব নহ'ব ডবাই দিব লাগে পেকিং কৰিবলৈ হেৰি পোৱা নাই मतलब वो আগত এনেই নকবি গেলাবাৰ আগত পিছত গৈ বোলে আগত নাপাম বোলে
লোকচান খাব লাগিব কাম বি পজিটিভ নেই গাইজ এইটো কি ক'লে আমি যিটো গিফ্ট আমাৰ লগৰটোৰ চিষ্টাৰক দিম সেইটো লৈছোঁ বেছি দাম নহয় তথাপিও আৰু এজন ব্ৰাদাৰ চিষ্টাৰ হিচাপে এটা গিফ্ট দিব লাগে যিহেতু এইডোখৰতে অকণ ৰখি লওঁ মোটা লাগিছে গাইজ অকণ মোটা লাগিছে ধৰি দিওঁ অকণ যিহেতু মোটা লাগিছে অলপ সময় বেগ লৈ লৈছোঁ অলপ দূৰত্বটো আছে আৰু আপোনালোকে দৃশ্যটো চাব পাৰে ইয়াৰ মানে প্ৰাকৃতিক দৃশ্যৰে ভৰা এনেই নকয় মানে চবপিনে অসমৰ মোক ভাল বুলি আছে নাই প্ৰাকৃতিক দৃশ্যৰে ভৰা এখন গাঁও মানে যায় চাব পৰা দৃশ্য আপোনালোকে চাই দিব এইপিনে চাওক এইপিনে গোটেইটো নোপোৱা এইপিনে চোৱা আকৌ এইপিনে তো ইয়াত এখন ফেমাছ লোহৰ ব্ৰিজ আছে সেইখনো আপোনালোকক দেখাম এই ঠাইটো বহুত সুন্দৰ আছে কিন্তু আলিটো ইমান ভাল নহয় আপোনালোক চাব পাৰে আলিটো বাইকখন আমাৰ টাইগাৰ ভাই লৈ আনিব চলাই মই অলপ ৰখাই থৈ তো বনালি এইখনে আমাৰ ফেমাছ লোহৰ ব্ৰিজ এখন বহুত ফেমাছ মানে ইয়াত বহুত গানৰ শ্বুট হৈছে এখন এতিয়া আমি যিটো লোকেশ্যনত গৈ আছোঁ লোকেশ্যনটো আৰু প্ৰায় আধা ঘণ্টামান আছে তাৰপিছত আমি সেই লোকেশ্যনটোত পামহি তথাপি আপোনালোকে ভিউটো চাওক কি মজা লাগিছে এখন ফেমাছ ব্ৰিজ হয় এইখন আমাৰ টাইগাৰ ভাই বহুত কষ্টত বাইকখন চলাই আনিছে দেখাই দিয়ক পকেট নাপাৰি মই দে বাবু মই পিছত পামগৈ कैसे कहावत है कुछ भी हो जाए कैमरा रुकना नहीं चाहिए बिकॉज कैमरामैन नेवर डाई भाई मोर नाम तो कैमरामैन মই হয় তো গাইজ এতিয়া আমি লগৰটোক লগ পালোঁ এজনে লগৰজন ইয়াৰ চিষ্টাৰ আজি হেৰি আছে ন কি বিয়া হ'লে বিয়া আছে এখন গাঁওখন কোন কি গাঁও এখন পাথৰি গাঁও আমি জাষ্ট এতিয়া পাথৰি গাঁও পাইছোঁ পাথৰি গাঁৱৰ পৰা এতিয়া তহঁতৰ গাঁওখনলৈ কিমান দূৰ প্ৰায় 10 মিনিট লাগিব আৰু 10 মিনিট গাইছ আৰু 10 মিনিট প্ৰায় 10 মিনিট লাগিব এতিয়া দুখন বাইক আছে 4টা মানুহ আছোঁ ইয়াত দুটা ধুনীয়াকৈ যাব পাৰিম তো গৈ থাকোঁ আমাৰ মিণ্টুদাই পূৰা Yes, I'm ready. दबा के खाऊंगा शंकर तो आज डायरेक्ट वीडियो बनाऊंगा डायरेक्ट वीडियो हेलो मजा गाइस लोकेशन चौक लोकेशन आइছে रास्ता किन्तु बहुत खराब আছে বেয়া আছে বহুত গাইস আপোনালোকে বিশ্বাস নকৰিব কি লোকেশ্যন মানে ভাই কি লোকেশ্যন যিমানে লোকেশ্যন ভাল গাইস সিমানে আলি বেয়া ৰাস্তা পদূলি একেবাৰে বেয়া ৰাস্তাটো মানে একদম খাৰাপ কিন্তু এইডোখৰ পৰা এতিয়া পকা আলি পাইছোঁ আপোনালোকে চাব পাৰে লোকেশ্যন চক
গাইছ লোকেশ্যনটো চাওক। বিশ্বাস নকৰিব, কেমেৰাত আপোনালোকে জানে চাগে যে কেমেৰাত ইমান ভালকৈ কেপচাৰ, ইমান দৃশ্যটো ভালকৈ কেপচাৰ নহয়। তথাপি মানে আপোনালোকক দেখাব বিচাৰিছোঁ, চাওক এবাৰ দৃশ্যটো চাওক। কেলা তোৰ অকল কি পেচা পেলাই থাকি নেকি? থেত কেলা টুপিটো পেলাই থেত। গাইছ ক্ৰিয়েটৰ মানুহ এটা পেচান থাকে, এইটো মোৰ লগৰৰ হয়। নাই দিয়া কেলা। আৰু মিনিমাম 10 মিনিটৰ পিছত আমি লোকেশ্যনত পামগৈ। যিহেতু মই প্ৰথম ভিডিঅ' বনাই শিকিছোঁ, সেইকাৰণে কিবা কিবি ভুল হৈ যাব পাৰে, আপোনালোকে পাৰিলে ক্ষমা কৰি দিব। Let's go guys, let's go bro, let's go boy. তো গাইছ এতিয়া লগৰটো গাঁৱত পালোহি, লগৰটো পিছতে আহি আছে। গাইছ লোকেশ্যনত পালোহি এতিয়া। লোকেশ্যনত পালোহি। কি ক'ব অলপ কৈ দিছে বৌ ভিতৰলৈ এই মিনটো এডাল এখাই যাব হৈ আছিলে তহঁতে। গাইছ অলপতে পৰিছিলে আৰু চবেই ফটো উঠাত ব্যস্ত হৈ আছে। হয়নে গাইছ এইটো লোকেশ্যন। তো গাইছ এতিয়া আমি বিয়া ঘৰত পালোহি। ডেক'ৰেশ্যনটো চাব পাৰে এইখিনি। ডেক'ৰেশ্যনটো এইটো ধৰণত ৰাখিছে। বলক ভিতৰলৈ লৈ যাওঁ। বড়ো আচ্ছা প্ৰথম তহঁতৰ ৰুমলৈ গৈ লওঁ। তো গাইছ আমাৰ এটা প্ৰব্লেম হ'ল কি, প্ৰব্লেমটো হ'ল যে আমি মোবাইলটো চাৰ্জ কৰি নানিলোঁ, যাৰ কাৰণে মানে এতিয়া ভিডিঅ' বেছি দেৰিলৈকে কৰিব নোৱাৰিম যেন লাগিছে। শংকৰ ভাই এইটো তো গাইছ মোবাইলটো চাৰ্জ কৰিলোঁ, তাৰপিছত ভিডিঅ' বনাই আছোঁ। তো গাইছ এতিয়া শংকৰ ৰুমত আহি সোমাই আছোঁ। এয়া শংকৰ মায়ে দিলে মনিয়া ভুজিয়া, আমি খাইছোঁ, ভাল লাগিছে। গাইছ অকণ পিছত তাৰপিছত এই আমাৰ যিটো আনিছোঁ চিষ্টাৰৰ কাৰণে গিফ্ট, সেইটো দিমগৈ। মানুহ আছে এতিয়া অলপ, আৰু মে বি চিষ্টাৰে ভিডিঅ' কৰিলে আনকমফৰ্টেবল হ'ব পাৰে, চ' ডেটছ ৱাই ভিডিঅ' নবনাবও পাৰোঁ। হয় কি ক'ব, এজন ডাঙৰ দাদা হয়, হয় শংকৰ মা এয়া। আজি কি কৰিম, বেকগ্ৰাউণ্ড নইজটো নাইকিয়া কৰি দিম। হয় নাই, হাই কৰি দে
ক তো গাইজ আমাৰ খাই বৈ হৈ গ'ল এতিয়া গান চলি আছে যাবগৈ লাগিব টাইম বহুত হ'ল তো এইটো সংগদা লগ পাম আকৌ কি হ'ল একো নাই কোৱা যে ইমান লাজ কৰিছোঁ যে হা আমাৰ টাইগাৰ ভাই ভিডিঅ' এটা টাইমাৰ লগাই থৈছিলে টাইমটো আগতে মানে ভিডিঅ'টো আপলোড হৈ গ'ল সেইকাৰণে অকণ টেনশ্যন লৈ আছে কেনেকুৱা তোৰ টাইম লাগি আছে টাইমাৰটো ক্লিক কৰি কিনে হেৰি নকৰিলোঁ মানে সেইটো টেপিব পাহৰিলোঁ চাগে ডাইৰেক্ট পাব্লিছ হৈ গ'ল চিধা পাব্লিছ হৈ গ'ল আমাৰ এইটো মোৰ কেমেৰামেন মোক সদায় দেখিবা আকৌ সদায় দেখি থাকিব চলিব লগত আৰু মোক সদায় দেখিবৰ বাবে ছাবস্ক্ৰাইব কৰিব তো গাইছ এতিয়া বিয়া ঘৰৰ পৰা আহিলোঁ লোকেশ্যন এটা ৰখিছিলোঁ লোকেশ্যনটো একদম ভাল আছে চাব পাৰে চাই পিনে হৰিয়ালি দলং এখনত ৰখিলোঁ এই দলংখন আজিকালি ইমান ইউজ নকৰে তলদিও অহা যোৱা কৰে চাব পাৰিছে ভিউটো এনেধৰণত আছে গাইছ গ'লোঁ চবকে ভালকৈ মান লগালোঁ কিন্তু পাৰ্চনেল কি বুলি ক'লে ছোৱালীজনী কেমেৰা আগত কমফৰ্টেবল নহয় সেইটো কাৰণে মানে কথাটো এনেকুৱা ধৰণৰ মানে উইদাউট পাৰ্মিশ্যন ভিডিঅ' বনোৱা এলাউ নাই ইউটিউবত এইটো এনেকুৱা মানে এনেকুৱা কথাটো হ'ল মানে ছোৱালীজনীয়ে মানে অলপ কেমেৰা অলপ আগত ওলাবলৈ অলপ লাজ কৰে মানে সেইকাৰণে ভিডিঅ'টো নকৰিলোঁ তথাপিও ফটো চটো উঠিলোঁ এতিয়া ইয়াত অকণ সময় ৰখি লৈছোঁ কাৰণ আমি খাই পেলাই আছোঁ ন অলপ মানে গাটো অলপ হেৰি হৈ আছে আমনি লগা টাইপৰ হৈ আছে চ' ডেটছ ইট গাইছ ধন্যবাদ শেষলৈকে ভিডিঅ'টোৰ লগত জড়িত হৈ থকাৰ কাৰণে আশা কৰিছোঁ অন্য এটা ভিডিঅ'ত আকৌ আপোনালোকে যোগদান দিব থেংক ইউ ফৰ ৱাচিং এণ্ড বাই